পংখী কাজল কায়েষ্টৰ অনুবাদ পুথি বিদেশী কবিৰ কবিতা। মই ভাবিবই পৰা নাছিলোঁ কেতিয়াবা সেই কবিতা পুথি এখন মই উন্মোচন কৰিম বুলি। কাৰণ মোৰ যিটো যাত্ৰা বা যিটো লাইন মোৰ সেই লাইনৰ পৰা সম্পূৰ্ণ পৃথক হ'লেও মই কবিতা লিখোঁ। বহুতে হয়তো নাজানে ছদ্মনামত মই বহুত কবিতা লিখিছোঁ। নামকেইটা এতিয়া মই নকওঁ বাৰু। আৰু খুবেই ভাল লাগিছে। আৰু যিকেইজন মই দেখিলোঁ এতিয়া যিকেইজন কবিতা অনুবাদ কৰিছে সেইসকল বিখ্যাত কবি বিশ্ববিশ্ৰুত বুলি ক'ব পাৰি। যেনে পাবলো নেৰুদা, নাজিম হিকমত। মই আশা কৰোঁ যে পংখী কাজল কায়েষ্টৰ কলম থমকি নৰয়। মৌলিক হওক, অনুবাদ হওক, বিভিন্ন ধৰণৰ বিভিন্ন কবিতা পুথি বা অন্যান্য বিষয়ৰ ৰচনা তেওঁৰ কাবেটি নিজৰি বাহিৰ হওক। আৰু এইখিনি কৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে যিবিলাক ফকৰা সেইবিলাককে ৰূপক হিচাপে তেখেতে মানে ব্যৱহাৰ কৰি আহিছে কবিতাখন। আৰু যাৰ তাৰ মানে লোক সংস্কৃতিৰ শক্তিশালী সেইবোৰ সৃষ্টিশীল লেখিকাৰ লেখা কাহানিও অকলে নাযায়। আৰু নাং অঞ্জনা গগৈৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ কবিতাৰ বিশেষ বৈশিষ্ট্য মানিবৰ কাৰণে যি মানে খুব কম কথাৰে মনৰ ভাৱ যেনেভাৱে মানে প্ৰকাশ কৰিব লাগে সেইখিনি এই কৌশলটো তেখেতে খুব ভালদৰে জানে। আৰু তেখেতৰ কবিতাত এইটো প্ৰকাশ হৈ আহিছে। আমাৰ তেখেতে কোৱা মতে যে এইখন প্ৰথম খণ্ডৰ যিটো মিলেনিয়াম ওলাইছিলে তাৰে জানেই বিগত কিছুদিন ধৰি বাঘ হাজৰিকাক কেন্দ্ৰ কৰি এক বিতৰ্কৰ সৃষ্টি হৈছে। বাঘ হাজৰিকা মানে ইছমাইল ছিদ্দিক, মোৰ নামটোৰ লগত অলপ সম্পৰ্কিত। এই বিষয়ে বোধহয় ঐতিহাসিক গ্ৰন্থ প্ৰথম ময়ে লিখিছোঁ। বহল ভিত্তিত জ্যোতি প্ৰকাশনে প্ৰকাশ কৰিছে। তাৰপিছত এইবাৰ লাচিত দিৱসৰ দিনা এই লৈ এটা টিভি চেনেলে বিতৰ্ক কৰিছিলে। আৰু তাত এক বিশেষ ৰাজনৈতিক শক্তিৰ লগত জড়িত এজনে কৈ দিলে বাঘ হাজৰিকা কাল্পনিক। আৰু মই তাত যিখিনি যুক্তি দিলোঁ শুনিব নুখুজিলে। আৰু বাঘ হাজৰিকা সম্পৰ্কে সূৰ্য কুমাৰ ভূঞা, হেৰম্বকান্ত বৰপূজাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ইতিহাসবিদ সাহিত্যিকে লিখি থৈ গৈছে। বাঘ হাজৰিকাৰ পৰিয়াল ডিব্ৰুগড়ত আছে। মই তেওঁলোকৰ পৰিয়ালৰ মানুহক লগ পাইছোঁ। বাঘ হাজৰিকাৰ পৰিয়ালৰ ডাক্তৰ ঔৰংগ শ্বাহ ইংলেণ্ডত মেডিকেল পঢ়িবলৈ গৈ তাত মৃত্যু হৈছিলে। তেওঁৰ কবৰস্থান মই চাই আহিছোঁ। তেওঁলোকৰ বংশাৱলী চাইছোঁ, ইতিহাসৰ পৰ্যালোচনা কৰিছোঁ। তাৰপিছতো যেতিয়া বাঘ হাজৰিকা কাল্পনিক বুলি প্ৰশ্ন উত্থাপন হ'ল, বিতৰ্ক সৃষ্টি কৰিলে, তেতিয়াই মুকুট শৰ্মাই মোক টেলিফোন কৰি ক'লে মই এই বিষয়ে এখন গ্ৰন্থ লিখিম। হয়, ইছমাইল হুছেইনে লিখাতকৈ, ইছমাইল ছিদ্দিকৰ বিষয়ে ইছমাইল হুছেইনে লিখাতকৈ মুকুট শৰ্মাই লিখাটো বহুত ভাল। যেনেকৈ অসমৰ বৈষ্ণৱ ঐতিহ্য, শংকৰী ঐতিহ্যৰ বহু কথাই বৈষ্ণৱসকলে লিখিছে, কিন্তু মই ভিন্ন দৃষ্টিৰে মোৰ চিন্তাৰে মই শংকৰদেৱ বৈষ্ণৱ ঐতিহ্য সম্পৰ্কে যিখিনি মই লিখিছোঁ সেইখিনি মোৰ সম্পূৰ্ণ নিৰপেক্ষ, কোনেও ক'ব নোৱাৰে পক্ষপাতিত্ব কৰিছোঁ। গতিকে ইছমাইল হুছেইনে ইছমাইল ছিদ্দিকীৰ বিষয়ে লিখিলে কোনোবাই ক'ব পক্ষপাতিত্ব কৰিছে। মোক জনা মানুহে জানে মই যিটো সত্য সেইটো উত্থাপন কৰোঁ, সেইটোৱেই মই লিখোঁ। গতিকে মুকুট শৰ্মাও মোৰ পিছতে এগৰাকী কনিষ্ঠ হিচাপে তেওঁ কলম ধৰিছে। আৰু মই তেওঁৰ সেই কলমক সন্মান জনাই মই কৈছিলোঁ হয় আপুনি লিখক। তেওঁ মোৰ কনিষ্ঠ হ'লে মই আপুনি বুলি কওঁ। হোমেন বৰগোহাঁই মোতকৈ বহু ডাঙৰ আছিল। কিমানবাৰ ক'লোঁ, 42 বছৰৰ সম্পৰ্কতেও মোক সদায় আপুনি বুলিয়ে ক'লে। কিয় ক'লে? যে মোৰ অধ্যয়ন স্পৃহাৰ কথা অলপ তেওঁ জানিছিলে, সেইকাৰণে মোক মূল্যায়ন কৰিছিলে। আৰু মুকুট শৰ্মা মোতকৈ কনিষ্ঠ হ'লে তেওঁক মই আপুনি বুলি এইকাৰণে কওঁ, তেওঁৰ সেই যিটো চেলেঞ্জ, প্ৰত্যাহ্বান, সমাজত প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা যিটো মানসিকতা, যি সময়ত প্ৰায়বোৰ আমাৰ বুদ্ধিজীৱী সাহিত্যিক একেবাৰে তাপ মাৰিছে, সেই সময়তে মুকুট শৰ্মাই আগবাঢ়ি আহিছে এইখন গ্ৰন্থৰ আপোনালোকৰ মাজত উলিয়াই দিবলৈ। বাঘ হাজৰিকা
কল্পনা নে বাস্তৱ, বাঘ হাজৰিকা কল্পনা নে বাস্তৱ এই গ্ৰন্থখন মই আনুষ্ঠানিকভাৱে উন্মোচন কৰিলোঁ। এয়া বাঘ হাজৰিকা কল্পনা নে বাস্তৱ। এইটো কিতাপটো বন্ধ কৰি এইটো আপোনাৰ হাতত গ্ৰন্থখন অসমৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত আপোনালোকে নিজৰ গৃহত ৰখা উচিত। এইকাৰণে ইতিহাস বিকৃতিৰ অনেক কাম আৰম্ভ হৈছে নতুনকৈ। তাৰ বিপৰীতে আমি অসমীয়া হিচাপে, অসমীয়া জাতি হিচাপে আমাৰ ইতিহাসৰ যি ঐতিহ্য তাক আমি সুৰক্ষিত কৰিব লাগিব। তাৰ কাৰণে নতুন প্ৰজন্মৰ মাজত এই কিতাপ লৈ যাব লাগিব আৰু এই আহ্বান মই জনাই আপোনালোকলৈ আন্তৰিক নস্বাত কৰি দিব নোৱাৰোঁ। আজি বুৰঞ্জীত বহু কথাই নাথাকে, যেনে জয়মতীৰ চৰিত্ৰটো বুৰঞ্জীত ক'তো পাবলৈ নাই। দেশতকৈ মোমাই ডাঙৰ নহয় এই কথাটো বুৰঞ্জীত ক'তো বিচাৰি পাবলৈ নাই। গতিকে দেশতকৈ মোমাই ডাঙৰ নহয় এই কথাটো আমাৰ হাড়ে হিমজে সোমাই গ'ল। জয়মতীৰ চৰিত্ৰটো আমাৰ হাড়ে হিমজে সোমাই গ'ল। জয়মতী আছে, কিন্তু জয়মতীৰ কথা নিলিখিলে বুলি যে জয়মতী অসত্য সেনে কথা হ'ব নোৱাৰে। সেই সময়ত কিবা কাৰণত হয়তো বুৰঞ্জীয়ে এৰি থৈ গৈছিল। গতিকে বাঘ হাজৰিকাও আছে, জয়মতীও আছে, দেশতকৈ মোমাই ডাঙৰ নহয় এই কথাটো সত্য। যেনেধৰণে ক্ষেত্ৰধৰ বৰগোহাঁইয়ে অসম সাহিত্য সভাই প্ৰকাশ কৰা এখন গ্ৰন্থত লিখিছিল যে লাচিত বৰফুকন আচলতে মোমাই তামুলী বৰবৰুৱাৰ তুলি লোৱা পুতেক। কিন্তু এই কথাটো মই মানি ল'ব নোখোজোঁ। মই কৈছোঁ যে লাচিত বৰফুকন মোমাই তামুলী বৰবৰুৱাৰ নিজৰ পুতেক, কিন্তু তেওঁ কৈছে যে তুলি লোৱা পুতেক। সময়ে সময়ে এনেকুৱা ধৰণৰ বিতৰ্ক হয়, কিন্তু বিতৰ্কই মানুহক পৰিষ্কাৰ কৰে, সোণ পৰিলে উজ্জ্বল হয়। গতিকে এনে আলোচনাই বাঘ হাজৰিকাক আচলতে পুনৰবাৰ আমাৰ মাজত চৰ্চা কৰিছে আৰু বাঘ হাজৰিকা উজ্জ্বল হৈ পৰিছে। মই আশা কৰিম গ্ৰন্থখন আপোনালোকে কিনিব আৰু আপোনালোকে পঢ়িব। সকলো